আমাৰ কাৰণে বনাই আছে মায়ে কঠা মাংস কিনো কোনটা আইনো কোনে বেগৰ ভিতৰত তামাম ভয় খালে এনে দিনো ভয় খাইছে না বিহুৰ সময়ত পিঠা চিঠা বনাও বৰ ধুনীয়া চাকচোন গুড মৰ্নিং সকলোকে বনিতা বুব অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ অলপ দৌৰা-দৌৰি হৈছে সেইকাৰণে বোলো ষ্টাৰ্টিংখিনি কৰি দিওঁ এতিয়া দিনটো মই এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰত ক'ত কি কৰোঁ আপোনালোকক দেখাই আছোঁ ভণ্টি আহিছে সৰু ভণ্টি তাই অলপমান মোৰ ঘৰত এতিয়া দুদিনমান আহিব নোৱাৰে ঘৰত গৈ আপোনালোক কৈ আছোঁ চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে দিনটো ক'ত কি কৰোঁ মাহঁতৰ ঘৰত কি কৰোঁ দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে লগ পাই আছোঁ এতিয়া গোটেই কাম আজৰি কৰি দৰ্জা লক কৰি ওলাই আহিলোঁ বাল্টিংটোত একেলগে কাপোৰখিনি ভৰাই আনিলোঁ ভাবিছোঁ কাপোৰখিনি একেলগে মেলি দি থৈ যাম পিছত শুকালে আৰু আহোঁতে লৈ আহিব পাৰিম দিনটো ক'ত কি কৰোঁ মাহঁতৰ ঘৰত আপোনালোকক দেখাই আছোঁ ভণ্টিয়ে অলপমান এইবাৰ উঠিব নোৱাৰিব তাই চিৰিত সেইটো কাৰণে বোলো এসাঁজ একেলগে লগ হৈ খাওঁ বুলি মাহঁতৰ ঘৰত যাব ওলাইছোঁ ভাগিনজনী আছিলে তাইয়ে ভিডিঅ' কৰাই আছে এনেকৈতো মোৰ ভিডিঅ' কৰা নহ'লে দিনটো ক'ত কি কৰোঁ কেনেকৈ যাওঁ ক'ত যাওঁ আৰু ল'ৰাৰো এক্সাম কাৰণে ভিডিঅ'বোৰ বনাব পৰা নাই বেলেগ ক'ৰবাত যাবও পৰা নাই এক্সাম চলি আছে 29ৰ পৰা এক্সাম শেষ হ'ব ছামাৰ ভেকেশ্যন পৰিলে বাৰু অলপ ক'ৰবাত ঘূৰা ফুৰা হ'ব বাৰু এতিয়া এইখিনি কাপোৰখিনি মেলি কৰি লৈ গৈ আছোঁ মাহঁতৰ ঘৰত দেখাই আছোঁ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ সদায় এনেকৈ বজাই ৰাখিব তাকে কামনা কৰিছোঁ মোৰ লগত আপোনালোকৰো ভাল হওক তাকে কামনা ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাব কি নাথাকে চাচোন চা কিন্তু অলপ সময় যাই পামেই আমি ঘৰত দেই আমি অলপ ঘৰত যাই পামেই দেই বন্ধ কৰি সেয়া আমি মাহঁতৰ ঘৰ আহি পাই গ'লোঁ এতিয়া গাড়ী থলোঁ এইফালে টুকটুক এয়া টুকটুক এইটো হাই কৰি দিয়া ভালকৈ দাঁতকেইটা আমি ঘৰ আহি পাই গ'লোঁ তিনু ডাৰ্লিং হাই কৰি দে বেমাৰী মানুহ বেগৰ ভিতৰত তামাম ভয় খালে এনে তিনু ভয় খাইছে না তিনু ভয় খাইছে না চুমু দে এটা চুমু দে এটা তিনু তিনু এইফালে মাহঁতৰ ছাতৰ ওপৰলৈকে অলপমান আহিলোঁ মাক বিচাৰি মায়ে ওপৰত কাপোৰ মেলি দি আছে তাৰপিছত মাহঁতৰ ডগীটো ওপৰতে থৈ দিয়া হৈছে কাৰণ মিস্ত্ৰী কাম কৰি আছিলে কাৰণে তাক ওপৰতে ৰাখি দিয়া হৈছে সেইকাৰণে খুব শান্ত হৈ গৈছে সি মই ভাবিছোঁ তিনুকো অলপমান মামেকহঁতৰ ঘৰখন দেখাওঁ সেইকাৰণে তাক ওপৰলৈকে ফুৰাব লৈ গৈ আছোঁ এতিয়া মই চাই থাকিব ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে তিনু সেয়া ওপৰৰ পৰা নাজাৰা দেখাব আহিছোঁ আপোনালোকক ওপৰৰ গাছ এয়া নাৰিকল খাব পাৰি ইয়াৰ পৰাই নাৰিকল আইছা টিংটো হৈছে ন আমি এই গৰমত ছাতৰ ওপৰত আহিছোঁ এইটো এটা বদমাছটো গেঞ্জি পিন আইনো ক'ত পপু আহিছোঁ মামা ঘৰত পপু আহিছোঁ মামা ঘৰত পপু আহিছোঁ কেনেকৈ থৈছে কি কৰিছে ভাঙি পেলছে ৰাগতে ৰাগতে ভাঙি দিছে হয় না তিনু চুমু এটা দিয়া ইয়া কি চাইছা নাচ তিনু ভৰিখন ধুই দিব ৰ'বা
ইফালে দিনৰ কাৰণে সকলোখিনি ৰেডি কৰি লৈ ল'লোঁ ইফালে সিহঁতে খাব গাহৰি মাংস আৰু আমি খাম পঠা মাংস দুবিধ মাংসই হ'ব আজি আৰু এখন ভাজি থাকিব এয়া হৈছে গাহৰি মাংস সিদ্ধ কৰি লৈ লোৱা হ'ল বইল কৰোঁতে অলপমান ভিডিঅ'টো লাগছিল পিছত নহ'ল আৰু সেইখিনি তেল কিয় অঁ দে হ'ল বাদ দি ইয়াৰে পৰাই তেল হ'ব কিমান হয় না কিছুমানে তেল নেদে এৰে তেলে দিয়ে ভাজে এয়া জ্বালাৰ গুড়া ন আদা নহৰু আলু পিঁয়াজ আৰু তেজপাত দুটা দিয়া পালি হয় তেজপাত নাই ইফালে আনিছে পঠা মাংস ইফালে আমি খাম পঠা মাংস আৰু ইহঁতৰ চব জেন্টছৰ কাৰণে গাহৰি মাংস খাবলৈ বৰ সোৱাদ যিকোনো বস্তু দিব লগা কাৰণে ভালে বাৰু এইফালে তেজপাত দিব অলপ লেটকৈ দিছোঁ মাংস দিছোঁ দেখোন ফটো উঠোঁ পানী দি দিয়া একেলগে বিলাহী দিয়া নাই কিয় দি এটা বিলাহী কাটি একো না কাটি দিয়া এইখিনিত একো নহয় কাটে কিন্তু টিফিনকৈ খাবা লগৰীটো খালি ইয়াতে থাকে খালি কান্ধত কিনি লৈছে কাণখন হয় না কান্ধখন কিনি লৈছা হয় না কান্ধাখন কিনি লৈছা খাবা নেকি এইটো খাবা চাহ খাবা নেকি তুমিতো চাহ খাই ভাল পোৱা চাহ খাবা না ফিংগাৰ খাবা অ' ফিংগাৰ খাব এইটো বোলে ফিংগাৰত এনেকৈ সোমাই বেছি নুফুলিল নহয় এনেকৈ খাব লাগে তিনিও ফিংগাৰ খাই আছো চাচোন চা ফিংগাৰ খাই আছে চা হা গুডু তিনিও ফিংগাৰ খাই আছো বাহিৰে লৈ আহ টুকটুক এইটো এইফালে টুকটুক চাওঁ টুকটুক তিনু বেবি তিনুক লাগে আৰু ফিংগাৰ অ' তিনু ফিংগাৰ খাব টুকটুকে খালা নেকি ফিংগাৰ আমাৰ কাৰণে বনাই আছে মায়ে পঠা মাংস ভাজি আছে পুৰা বঢ়িয়া চেণ্ট ওলাই আছে মায়ে বনাই আছে আমি টেষ্টি কৰি খাম এইটো আৰু মূৰৰ ওপৰত মাহীয়েকৰ মূৰৰ ওপৰত এইটো এতিয়া মাহীয়েকৰ মূৰৰ ওপৰত মূৰৰ ওপৰত উঠা মানুহ এইটো মূৰৰ ওপৰত উঠা মানুহ নেকি এইটো মূৰৰ ওপৰতে থাকে নেকি হা মৰম কৰোঁতে বেছি মূৰৰ ওপৰত উঠি গৈছে হা বেছি মূৰৰ ওপৰত উঠি গৈছে হয় না এইবাৰ মাহীৰ মূৰৰ ওপৰত হা বজ্জাত তিনু ক'ত আছা তিনু ক'তে এইফালে মাংসখিনি মায়ে আনি দিলে জুইত ইয়াৰ পুৰা উতলি আছে জুইৰ মাংস খাই সঁচাকৈ বহুত টেষ্টি হয় আৰু এইটো হৈছে আমাৰ মামাই দিয়া গেছ জুইৰ গেছ হিমন্ত মামাই দিয়া জুইৰ গেছ এইটোত বহুত কামত আহে কিন্তু দেই বিহুৰ সময়ত পিঠা চিঠা বনোৱাও আৰু এনেকৈ বাহিৰত মাংস চাংস বনাবৰ কাৰণে খুব বেছি সুবিধাজনক আৰু বৰ ধুনীয়া চাওকচোন জুইকুৰা মানে দি থৈ দিলে ধুনীয়াকৈ উতলিয়াই থাকে আৰু এইফালে মই অলপমান লাৰি দিওঁ মা কৰছ আনা নাই ইয়াতে গৰম নহয় নৰ্মেল অঁ এতিয়া চবকে দি মেলি লৈ আমি খাওঁ মা মই আৰু ভণ্টি গুটুকো দেখি দিনা ভাই খালে পানী সৰহখিনি দেখি দি কাম কৰিছে বেলেগ মাংস খোৱা মানুহ গাহৰি নাখোৱা মানুহ আমি গাহৰি খাকাটা বেলেগকৈ দিছোঁ আমি তিনুক দেখি দিয়া
টিনু টিনু বুলি ভাবোঁ পুৰা ট্ৰেইনখনে আহি কেনে টাইমত পাওঁ সেয়া আজি হৈছে বুধবাৰ বজাৰ ট্ৰেইন আহিছে পোৱা ধোৱা কাপোৰ এতিয়া আৰু লৈ যাম একেলগে বাৰে বাৰে উঠা নামা কৰি থাকিব সেই ওপৰৰ পৰা বৰ দিগদাৰ এতিয়া একেলগে সেয়া এতিয়া আহিলোঁ অলপমান ভাত পানী খাই সোনকালে আজৰি হৈ 4:30 বাজিলে কাৰণ ল'ৰাৰ এক্সাম চলি আছে তাৰ মাজতো ভণ্টি মানে হাজবেণ্ডে ছুটি পালে তাই যাব চাগে সেইটো কাৰণত বোলো আৰু এসাঁজ একেলগে ভাত খাব নাপালে ভাল নালাগে তাইও আহিছে তাইতো ইয়াতে এইবাৰ ওপৰত উঠিব নোৱাৰে কাৰণ তাই পৰিছিলে অলপমান পৰি অলপ কমৰত মানে ডিছপ্লে হৈছে মানে অলপ ইফাল সিফাল হৈছে মানে অলপমান ধৰিছে 15 দিনমান ৰেষ্টত দিছে পুৰা বেল্ট মাৰি থাকিব দিছে সেইকাৰণে ভণ্টি আহিলে বেয়াও লাগে বোলো এসাঁজ খাই আহোঁ একেলগে আজি দৌৰালৈকে গ'লোঁ ৰাতিপুৱা গৈ মানে দিনটো কি কৰোঁ কি নকৰোঁ ভিডিঅ' আকাৰে অলপমান দেখুৱাম আপোনালোকক সেইটো কাৰণত ভিডিঅ'টো কৰিলোঁ এতিয়া ল'ৰা মই আহি গ'লোঁ আহিওঁতেতো ট্ৰেইনখন পালোঁ সদায় ভাবোঁ ট্ৰেইনখন নাপাওঁ ইমান বিজি হয় বুধবাৰৰ দিনাখন পুৰা জাম হৈ যায় তাৰপিছত ট্ৰেইনখন পালোঁ ভিডিঅ'টো চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ভিজিট কৰিব আৰু ছাপোৰ্ট কৰিব আৰু আগৰ পুৰণাবোৰকতো বহুত বহুত ধন্যবাদ কাৰণ ইমানখিনিলৈকে মোক ছাপোৰ্ট কৰাৰ বাবে একেবাৰে শেষত মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু সকলোৱে মৰমবোৰ এনেদৰে বজাই ৰাখিব তাকে কামনা কৰিছোঁ নতুন এটি ভিডিঅ' এতিয়া আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ৰাখিছোঁ বাই বাই টিনুকো নিনিলে নহয় মানে পেৰট বেবীটোক সেইটো সি অকলে থাকিব মানে ভয় লাগে অলপ কাৰেণ্টৰ হেৰি চেৰিত উঠি থাকে তাৰ চাৰত ঠিক আছে বাৰু ৰাখিছোঁ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই